নমস্কাৰ বন্ধু বান্ধৱী, কল্পনা বা আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাওঁ। আজি আমি কথা পাতিম নতুন নিযুক্তিৰ ওপৰত। যিসকলে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত পৰীক্ষাত পাছ কৰিব নোৱাৰিলে তেওঁলোকে একেবাৰে নিৰাশাত নপৰিব। তোমালোকৰ বাবে এটা ভাল খবৰ আহিছে যে ডিচেম্বৰত ৰাজ্য চৰকাৰৰ দ্বাৰা বহু পোষ্ট আপোনালোকক পুনৰ নিযুক্তিৰ বাবে মুকলি কৰি দিয়া হ'ব। ডিচেম্বৰত আপোনালোকৰ বিজ্ঞাপন ওলাব 10,000 পদৰ। চ' আপোনালোকে তাৰ বাবে পূৰা প্ৰিপেয়াৰ্ড হৈ থাকক। আপোনালোকে এই পোষ্টটোত চাব পাৰে যে ৰাজ্য চৰকাৰে বিভিন্ন পদত দিয়া নিযুক্তিৰ সংখ্যাবোৰ আপোনালোকে ইয়াত দেখা পাইছে। প্ৰথম বছৰত দিয়া নিযুক্তি আছিল 4,779টা। 14 মে'ত 11টা বিভাগত দিছিল আপোনালোকৰ 22,958টা। 23 ছেপ্টেম্বৰত 24টা বিভাগত আপোনালোকৰ 11,237টা পদ। তৃতীয় আৰু চতুৰ্থ বৰ্গত 26,441টা পদ। নেক্সট আপোনালোকৰ আহি যাব ডিচেম্বৰত আপোনালোকৰ বিজ্ঞাপন ওলাব, যিটো আপোনালোকৰ 10,000 পদৰ নিযুক্তিৰ সংখ্যা 10,000 পদ আছে। তাৰ বাবে পূৰা প্ৰিপেয়াৰ্ড হৈ থাকক। এই পদবোৰৰ ভিতৰত ফৰেষ্টৰো কিছুমান পদ থাকিব বুলি আশা এটা আছে। চ' আপোনালোকে ডিচেম্বৰত হ'ব লগা নতুন এক্সাম বা নতুন নিযুক্তিৰ বাবে এতিয়াৰ পৰা আপোনালোকে পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক। চ' আজিলৈ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো টিপি দিব। থেংক ইউ।